বিকাশ বৰুৱা এই শৃংখল চলিহা আৰু এই 10 ফেইল কি দীপাংকৰ নাথ 10 ফেইল এপ্লিকেশ্যন ভালকে লিখিব নোৱাৰিব মই চেলেঞ্জ কৰি দিম তাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু অসমীয়াৰ ঠিকাদাৰী লৈ লৈছে তই ঠিকাদাৰ নেকি বে অসমীয়াৰ তই শৃংখল বিকাশ আৰু দীপাংকৰ নাথ আৰু বিকাশ তই এইবোৰতো হাতত খাৰু পিন্ধি বহি থাক মুখত ভুৰকা লগাই দে নামটো ল'ব নোৱাৰে শুভজিৎ চক্ৰৱৰ্তীৰ নাম ল'বলৈ ভয় খায় বিকাশে আগতে হিট নাম ল'বলৈ তহঁতৰ নিশানাৰ কিছুমান চান্দা পাৰ্টি লাচিত বৰফুকনৰ নাম লৈ যিসকলে চান্দা তুলি থাকে কিছুমান আনএডুকেটেড কিছুমান জুমলা পাৰ্টি এইবিলাকে এনেকুৱা হেৰি কৰিব ষ্টেটমেণ্ট দিব সন্মানীয় বীৰ লাচিত বৰফুকন কি বঙালী বিদ্বেষী আছিলে নেকি খালি চৰিয়াম তহঁতক পালে খালি চৰিয়াম আৰু একো নকৰো খালি চৰিয়াম আৰু কৰ পৰা স্লামৰ পৰা মানুহ উঠাই আনি মোক ষ্টেটমেণ্ট দিয়ে নিজৰ প্ৰতি উত্তৰ দিয়া ক্ষমতা নাথাকিলে খাৰু পিন্ধি বহি থাক ভুৰকা লগাই বহি থাক বিকাশ আৰু দীপাংকৰ আৰু শৃংখলেতো নাম ল'বলৈ ভয় খায় দীঘলী পুখুৰী পাৰ হৈ গৈছে চৰি মাৰিব লগা নাই তই বিকাশ তোক কৈ আছো তই যদি নাজানে ঐ বিকাশ বৰুৱা শুনিল মই তোক কৈ আছো তই যদি নাজানে তেনেহলে এই টুটলা ল'ৰাটোক কৰ পৰা ধৰি আনিছা স্লামৰ পৰা উঠাই আনিছা আৰু কি বে তহঁত কি অসমীয়া আৰু বঙালীৰ মাজত কাজিয়া লগাইছ এনে অসমত এটা ইণ্ডাষ্ট্ৰী নাই অসমৰ পৰা যদি আমি কাউণ্ট কৰো তেনেহলে দুটা ছিংগাৰী বাহিৰত গৈছে এটা হয় অংগৰাগ মহন্ত পাপন আৰু এটা হয় জুবিন গড় এইবোৰ অসমত কেনেকে উন্নতিশীল এখন ৰাজ্য হয় এইটো আমাৰ দেখিব লগা হয় মূল কৰ্তব্য আৰু তহঁতে কি কৰি আছা জাতিগত লাফা কৰিছা আমি অসমীয়া বিৰোধী নহয় আকৌ এবাৰ কৈছো আমি অসমীয়া বিৰোধী নহয় একদম মানে এইবোৰ বাদ দে আৰু অসমীয়া আৰু বঙালী আমি গোটেই একেলগতে মিলি কেনেকে আমাৰ অসমৰ উন্নতি কৰিব পাৰো এইবোৰ চিন্তা কৰ আননেচেচাৰিলি মানুহৰ মাজত কাজিয়া নলগাবি কাজিয়া নকৰিবি একদম স্পষ্ট হকিয়নি বৰাবৰ পৰা দিছো আকৌ এবাৰ কৈছো তহঁতেতো কৈ থাকে তহঁতৰ দবদবানী আৰু কিহৰ দবদবানী বৰা কথা আহি লগ কৰ মইতো দবদবানী বুলি কোৱা নাই তহঁতে দবদবানী বুলি কৈ থাকে তেনেহলে মই মুকলি চেলেঞ্জ দিছো তহঁতক একদম মই ডিৰেক্ট চেলেঞ্জ কৰি আছো যদি দম থাকে শুভজিৎ চক্ৰৱৰ্তীৰ লগত আহি বৰাকৰ যিকোনো জেগাত হাইলাকান্দিৰ কিবা না কিবা এটা ল'ৰাক সভাপতি বনাইছেনে এই বীৰ লাচিত সেনা সিহঁতক লগ কৰি কৰিমগঞ্জত আহি মোক লগ কৰ ভেনাৰ ফালিব নালাগে খালি এটা বাঙালীক গালি পাৰি দে ইমান খালি পিটনি শৃংখল বিকাশ আৰু এই দীপাংকৰক খালি পিটনি দিয়া হ'ব তহঁত হয় অসমীয়া জাতিৰ কাৰণে কেঞ্চাৰ আমি অসমীয়া বঙালী একেলগতে মিলি থাকিব বিচাৰো তহঁতৰ কাৰণে আজি অসমীয়া আৰু বঙালীৰ মাজত কাজিয়া বেছি তেদৰ নকৰিবি বেছি ঠিকাদাৰী নকৰিবি কোনো বঙালী মানুহেও যদি বঙালীৰ ঠিকাদাৰী কৰি যদি অসমীয়া বঙালীৰ মাজত যদি কাজিয়া লগাবলৈ চেষ্টা কৰে সেয়াৰ মই বঙালী ল'ৰা হৈ মই ব্ৰাহ্মণ ল'ৰা হৈ ইয়াৰ তীব্ৰ বিৰোধিতা কৰিম আৰু তহঁতকো পালে চৰিয়াম একদম চৰ দিয়া হ'ব বিকাশ তত্ত্ব চৰ খালে এটা চৰ খালে আকৌ এটা চৰ খোৱাৰ জগা নাই কিহৰ ভিত্তিতে বে নিজক নিজে চেলেঞ্জ কৰে একদম এনে ধৰিম আৰু চুচৰাই একদম শিকাই দিম একদম পুৰা আননেচেচাৰিলি কাজিয়াটো নলগাবি মই তোক স্পষ্ট হকি আনি দিছো